নমস্কাৰ, আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ এখন সৰু পাহাৰত বাইজুৰি গাঁৱৰ ওচৰত থকা খক্সিপাৰা গাঁৱত এই শ্ৰী শ্ৰী মা গংগা দেৱীৰ মন্দিৰখন অৱস্থিত। ইয়াত ভাষা নিৰ্বিশেষে সকলো জাতি বৰ্ণৰ মানুহ আহি এই মন্দিৰখন দৰ্শন কৰে আৰু নিজৰ মনোবাঞ্ছা কামনা কৰি সেৱা ভক্তি কৰি যায়। এয়া হৈছে শিলৰে নাও আৰু এইফালেদি আগুৱাই গৈ থাকিলেই আপুনি শিলখন দেখা পাব। সেয়া হৈছে শিলৰে মুকুট আৰু এয়া হৈছে শিলৰে ঘৰ। আৰু সৌ আলফুলকৈ আপোনালোকে দেখি আছে, সেয়া হৈছে শিলৰে ঘৰিয়াল আৰু এইটো হৈছে শিলৰে নাও। এনেকৈ আগুৱাই গৈ থাকিলে আপোনালোকে শ্ৰী শ্ৰী মা লক্ষ্মী দেৱীৰ মন্দিৰ পাই যাব। এয়া শ্ৰী শ্ৰী মা লক্ষ্মী দেৱীৰ মন্দিৰ আৰু মই জুম কৰি তলৰ দৃশ্যাংশখন দেখুৱাই আছোঁ। এয়া মা লক্ষ্মীৰ ফটো আৰু আপুনি এইটো দেখি আছে, সেইটো হৈছে শিলৰে ঘৰিয়াল আৰু আছে শিলৰে ঘৰ। আৰু এখেতসকলে এই ধৰণে পূজাৰ কামবোৰ চলাই গৈ থাকে। এয়া আপোনালোকে শুনক, আহকচোন এখেতৰ ভাষ্য। নমস্কাৰ। আমাৰ যিটো আমাৰ এই মা গংগা মেলা যিটো পূজা হৈ আছে বা আমি যিটো পূজা কৰি আছোঁ, যে আমি আগৰ যেনেধৰণৰ আমাৰ এই খক্সিপাৰাৰ বেতাল ৰাভাই যিটো পূজা কৰিছিলে, তে আমি এই মন্দিৰত আমাৰ যিটো গোহাঁই কি গোহাঁই আছে, আমাৰ গোহাঁইৰ যিখিনি আমি তক্ত পাইছোঁ, সেই গোহাঁইৰ আমি তক্ত পোৱাৰ কাৰণে আমি বাইজুৰি গাঁও ৰাইজে আৰু খক্সিপাৰা গাঁৱৰ ৰাইজে আমি দুটাকৈ আমি আজি বহু বছৰ হ'ল পূজা কৰা। আজি আমাৰ পূজাৰ এই যিহেতু দিন তাৰিখ, আমাৰ প্ৰতি বছৰেও মাঘৰ 14, 15, 16, 17 মানে আমাৰ যিটো 4 নিশা, কিন্তু আমাৰ 3 নিশাহে মূল হ'ব যি হওক পূজা। তে আমাৰ 14 তাৰিখত আমাৰ দেৱী স্থাপন আমাৰ গধূলি হ'ব। তাৰপিছত 15 তাৰিখৰ পৰা আমাৰ 15, 16, 17 তাৰিখলৈকে আমাৰ মেলা হৈ থাকে। যে আমি এতিয়া অতি কমত আমাৰ বেতাল ৰাভাই যিহেতু পূজা কৰিছিলে, তাই অতি কমত তাৰ পূজাখিনি তাই যিহেতু কৰিছিল 15 বছৰ কৰিছিল। 15 বছৰ যিটো পূজা কৰিল, তাৰপিছত আৰু আমাৰ গাঁৱৰে বাইজুৰি গাঁৱৰে এই মাধৱ ৰাভাই অতি কমত তাই 7 বছৰমান কৰিছে। তাৰপিছত মই যিহেতু এতিয়া এই দেউৰীৰ পদ ভক্ত যিটো পদ পাইছোঁ, মই অতি কমত মোৰ আজি ধৰি লওক 25 বছৰমান হ'ল বুলি মই ভাবিছোঁ। এতিয়া ঠিক তেনেধৰণৰ মোৰ দিন তাৰিখ নাছিল। আজি আমি যেনেধৰণক এই মা গংগা দেৱী আমি যেনেধৰণে পূজা কৰি আছোঁ, আমি বৰ্তমান ফলাফল পাই আছোঁ। তে আমাৰ এতিয়া যিহেতু আমাৰ পূজা এতিয়া যিটো আমি কৰি আছোঁ, আজি অতি কমত আমাৰ হিচাপ কৰিব গ'লে নিশ্চয় আমাৰ 50-55 বছৰ এখেতৰ মুখৰ পৰা জানিব পাৰি। ধন্যবাদ থাকিল।